17 বছৰত বিপিএফ দলে যি আপোনাৰ দুৰ্নীতি আৰু অপশাসন চলাইছিলে বিটিসি অঞ্চলত এই দুৰ্নীতি আৰু অপশাসনৰ যেটো কিয়দংশ বেছিভাগ দুৰ্নীতি আপোনাৰ এটা ডাঙৰ পৰ্চন দুৰ্নীতি আপোনাৰ জব কাৰ্ডৰ দুৰ্নীতি হৈছিল যেটো আমি হালধীয়া সাইনবোৰ্ড কেলেংকাৰী হিচাপে নামকৰণ কৰিছো যোৱা 2.5 বছৰত প্ৰায় 650 কোটি টকা আপোনাৰ বিটিসিৰ 4খন জিলাৰ বিভিন্ন জব কাৰ্ড হোল্ডাৰৰ একাউণ্টত সোমাইছিল কিন্তু এই যে 650 কোটি বা জব কাৰ্ড হোল্ডাৰ বিলাকৰ যেটো প্ৰাপ্য জব কাৰ্ডৰ আইন অনুসৰি এমজিএনৰেগা আইন অনুসৰি এই প্ৰাপ্য ধনৰ বেছিভাগে দালাল জিআৰএছ আৰু আপোনাৰ যিবিলাক ডিসিডিসিৰ প্ৰাক্তন চেয়াৰম্যান আৰু ডাঙৰ নেতা ৰাজনেতা এইবিলাকৰ পকেট গৈছে কিন্তু যি জনতাই যি দুখীয়া জনতাই এই জব কাৰ্ডৰ পইচাবিলাক তেওঁলোকে কামৰ বিনিময়ত পাব লাগিছিল এইবিলাক পইচা পোৱা নাই আৰু তাতকৈ আৰু এটা ডাঙৰ কথা হৈছে যে লগতে যিবিলাক এছেট ক্ৰিয়েট হ'ব লাগিছিল এই বিটিসি অঞ্চলত এমজিএনৰেগাৰ অধীনৰ যিবিলাক কাম এই কামবিলাকত যিবিলাক এছেট ক্ৰিয়েট হ'ব লাগিছিল এই এছেটবিলাকো ক্ৰিয়েট হোৱা নাই বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে 10% বা কিছুমান ক্ষেত্ৰতো এনেকুৱা পোৱা গৈছে 1% এনেকুৱা এছেট ক্ৰিয়েট কৰা হৈছে গতিকে এই গোটেই বিটিসি অঞ্চলত ইমান যে ডাঙৰ এটা দুৰ্নীতি জব কাৰ্ডৰ দুৰ্নীতি সংঘটিত হৈছে এই দুৰ্নীতিবিলাকৰ ভালকে তদন্ত হ'ব লাগে আৰু এই দুৰ্নীতিত যিবিলাক মানুহ লিপ্ত হৈ আছে বিশেষকৈ প্ৰাক্তন ডিসিডিসি চেয়াৰম্যানবিলাক আৰু যিবিলাক জিআৰএছ যিবিলাক চৰকাৰী হয় কিন্তু তেওঁলোকে বিপিএফৰ এজেণ্ট হৈ কাম কৰি আছে এই জিআৰএছ বিলাক যিবিলাকে এই দুৰ্নীতিত লিপ্ত হৈ আছে এইবিলাকৰ ভালকে উচিত তদন্ত হ'ব লাগে আৰু তদন্ত যেতিয়া দুৰ্নীতিত লিপ্ত বুলি প্ৰমাণিত হয় তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে কাৰণ তেওঁলোকে দুখীয়াৰ ধন যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহৰ ধন লুটি খাইছে এই আমাৰ ইউপিপিএল দলৰ ফালৰ পৰা এই সম্পৰ্কে কাম চলি আছে আৰু আমি অতি শীঘ্ৰে খুব ডাঙৰ এটা পদক্ষেপ গ্ৰহণ কৰিম এইবিলাক দুৰ্নীতিগ্ৰস্ত নেতা আৰু কৰ্মচাৰী হওক বা মানুহকেই হওক আমি শাস্তি দিবৰ কাৰণে আমি পদক্ষেপ ল'ম আৰু লগতে আজি যেহেতু মই মুদৈবাৰী সমষ্টিত আহিছিলোঁ মুদৈবাৰী বা কালাইগাঁও এই অঞ্চলটোত একেদৰে জব কাৰ্ডৰ নানান কেলেংকাৰী হৈছে যিবিলাক কেলেংকাৰী চালোঁ আমি তামাৰু গাঁৱত গ'লোঁ আমি 1 নম্বৰ আমগাঁও গাঁৱত গৈ চালোঁ তাতে বাথৌ মন্দিৰৰ নামত কাম আহিছিল কাম কৰা নাই ঠিক তেনে এতিয়া আমি চেঙাপথাৰ গৈ আহিলোঁ চেঙাপথাৰতো একেধৰণৰ দুৰ্নীতি লিপ্ত হৈছে আমি নাপ্তিপাৰা অঞ্চলতো যাম আমি কলাইগাঁও টাউন অঞ্চলতো যিবিলাক জব কাৰ্ডৰ কাম হৈছে এইবিলাক আমি পৰ্যবেক্ষণ কৰিম আৰু যিবিলাক এতিয়ালৈকে কৰিলোঁ তাৰ পৰা দেখিছোঁ যে কলাইগাঁৱত কোনো বেলেগ এৰিয়াতকৈ কম নহয় বৰং ইয়াতে বেলেগ এৰিয়াতকৈ বেছি ইয়াতে দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ জব কাৰ্ডৰ দুৰ্নীতি আৰু সেইকাৰণে আমি যিজন ইয়াতে প্ৰাক্তন MCLA আছিল বা EMO আছিল তেওঁ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ EM আছিল তেওঁ নিজে এজন দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু তেওঁৰ নাকৰ তলতে এইবিলাক হৈছিল তেওঁৰ অলৰেডি প্ৰমাণিত হৈছে তেওঁৰ ডিপাৰ্টমেণ্টত যিবিলাক মানুহে ঘুষ দি চাকৰি লৈছিল ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তাৰে 29জন বিষয়াক অলৰেডি বৰখাস্ত কৰা হৈছে চাকৰিৰ পৰা সম্পূৰ্ণৰূপে খেদি পঠিওৱা হৈছে এয়া জগদীশ চৰকাৰৰ ডিপাৰ্টমেণ্টত এই কেলেংকাৰী হৈছিল ঘুষ দি চাকৰি লৈছিল আৰু জগদীশ চৰকাৰে মিডিয়াত আহিলেতো এটা ডাঙৰ কথা কয় এটা হাস্যকৰ কথা কয় এটা ডায়লগ মানে কি ছাগলে নাখায় কি পাগলে নকয় কি তেওঁক মই প্ৰত্যুত্তৰত এটা কথা ক'ব খুজিছোঁ ছাগলে চব বস্তু খায় ছাগলে জব কাৰ্ডৰ যিবিলাক পইচা দুখীয়াৰ পইচা এইবিলাকো খায় ছাগলে মথাউৰি নিৰ্মাণত অহা পইচা খায় ঘুষ দি চাকৰি লোৱা পইচা খায় ছাগলে আপোনাৰ যিবিলাক দুখীয়া মানুহৰ ঘৰ আহে ঘৰৰ বিনিময়ত অহা পইচাও খায় গতিকে তেওঁ বুজি পোৱা দৰকাৰ যে ছাগল কোন আচলতে এই কলাইগাঁও অঞ্চলত ইমান দিন ছাগল কোন তেওঁ বুজি পোৱা দৰকাৰ আৰু লগতে তেওঁ কয় যে পাগলে নকয় কি পাগলে চব কথা কয় হয় চব কথা কয় পাগলে নকয় উন্নয়নৰ কথা নকয় কেতিয়াও উন্নয়নৰ কথা নকয় আপোনাৰ চাব জগদীশ চৰকাৰে যেতিয়া মিটিংবিলাকত যায় তেওঁ বিভাজনৰ কথা কয় তেওঁ সাম্প্ৰদায়িক কথা কয় তেওঁ অসমীয়া গাঁৱত গৈ ভাষা লুপ্ত হ'ব এইবিলাক কথা কয় এইবিলাক নানান কথা কয় কিন্তু তেওঁ উন্নয়নৰ কথা একো নকয় গতিকে ছাগলে নাখায় কি পাগলে নকয় কি সেই প্ৰশ্নটো আচলতে তেওঁকহে সুধিব লাগে তেওঁক ৰাইজে পৰিৱৰ্তন হোৱা পৰিৱৰ্তন কৰিব বিচাৰিছে কালাইগাঁৱত নতুন চেহেৰাৰ মানুহ আনিব খুজিছে শান্ত শিষ্ট নম্ৰ ভদ্ৰ আৰু এজন সহজ সৰল মানুহ কলাইগাঁওবাসী ৰাইজে বিচাৰিছে জনপ্ৰতিনিধি হিচাপে গতিকে আমি ভাবোঁ যে ইয়াতে এইবাৰ যিটো ইলেকশ্যন হ'ব বিটিসি ইলেকশ্যন এই ইলেকশ্যনত ৰাইজে দুৰ্নীতিগ্ৰস্ত যিমান নেতা আছে এওঁলোকক বিসৰ্জন দিব আৰু যিবিলাক ভাল মানুহ আনিব আৰু পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ নিৰ্বাচনত তেওঁলোকে ভোট প্ৰদান কৰিব বুলি আমি আশাবাদী আৰু সেয়াই এইবাৰৰ ইলেকশ্যনত হ'বলৈ গৈ আছে ধন্যবাদ